চাকৰিটো ভাল, বাহিৰা পইচা আছে, সমজুৱাৰ উক্তি। এইবাৰ ল'ৰাটোৱে ভাল টেবুল এখন পাইছে, পইচাই পইচা হেনো, গৌৰৱান্বিত পিতৃৰ উক্তি। বৰ ভাল দৰা পালে দেই, শুনিছোঁ দৰমহাৰ পইচাত হাত নিদিয়াকৈ চলিব পাৰে হেনো, ছোৱালী কপাল ভাল, চুবুৰীয়াৰ মন্তব্য। পুলিচৰ পইচাৰ কি অভাৱ, লাঠি ঘূৰালেই পইচা। চহৰৰ অফিচলৈ কিবা কামত গৈ বিফল মনে ঘৰলৈ উভতি অহা বয়সস্থ মানুহজনে দমকলৰ পাৰত হাত ভৰি ধুই থকাৰ পৰাই পৰিবাৰক উদ্দেশ্যি ক'ব, কাম নহ'ল বুজিছা, পইচা লাগিব। পিয়ন এটাইহে ক'লে, আপুনি ভাড়া ভৰি ভৰি টেম্পোত এনেকৈ আহি থাকি লাভ নাই, কি লাগে টকা কেইটামান ঘোচ দি নিদিয়ে কিয়, ইত্যাদি ইত্যাদি। এই ধৰণৰ কথাবোৰে কি সূচায়? দুৰ্নীতিয়ে দেশখন খালে বুলি যে আমি দুখ কৰোঁ, এনেধৰণৰ কথা বতৰাবোৰেৰেচোন আমি নিজেই দুৰ্নীতিক জীয়াই ৰাখিছোঁ, অৰ্থাৎ ইতিমধ্যে আমি দুৰ্নীতিৰ লগত আপোচ কৰিছোঁ। সমাজৰ কাৰণে ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা কি হ'ব পাৰে? মন কৰিব লগা কথা যে 10% মানুহে এই বাহিৰা পইচাৰ নামত ৰামটাগুণ মাৰে, বাকী 90% সৰ্বসাধাৰণৰ ওপৰত। সঘনাই শুনিবলৈ পোৱা এনেকুৱা কথাবোৰে নিবনুৱাসকলৰ চাকৰিৰ প্ৰস্তুতিৰ সপোনবোৰতো বাধাৰ সৃষ্টি কৰে আৰু চৰকাৰী চাকৰি লাভ কৰা একাংশ লোককো দুৰ্নীতিৰে ধনী হোৱাৰ বাবে প্ৰলোভিত কৰে, কৰ্মসংস্কৃতি বিমুখ কৰে, নিবনুৱাসকলক হতাশ কৰে। যোগ্যতাৰ মাপকাঠি যেতিয়া ধনৰ টোপোলা অথবা প্ৰভাৱশালী ব্যক্তিৰ নিৰ্দেশ হয়, তেতিয়া দুখীয়া জনতাৰ মাজৰ নৱপ্ৰজন্মৰ আগুৱাই যোৱাৰ উপায় নোহোৱা হয়। সকলো কথা চৰকাৰে আইন প্ৰয়োগেৰে সমাধান কৰিব নোৱাৰে। আমি যে কওঁ দুৰ্নীতিয়ে দেশখন খালে, আমিও পাহৰি যাওঁ নেকি? উৎকোচ অৰ্থাৎ ঘোচ লোৱা আৰু ঘোচ দিয়া দুয়োটাই অপৰাধ, গতিকে আমিও সমানেই অপৰাধী নহমনে? চৰকাৰী কাৰ্যালয়বোৰত ডাঙৰ ডাঙৰ পোষ্টাৰত লিখা থাকে এই কথা, কিন্তু কোনেও কেৰেপ নকৰে, চলি থাকে এনেদৰে। আমাৰ এই বাহিৰা পইচাৰ কথা বতৰাবোৰো যদি ঘৃণাৰ দৃষ্টিৰে চোৱা হয়, সমাধানৰ পথ নিশ্চয় ওলাব, নহয়নে? আচলতে আমি নিজেই সলনি হ'লেহে দেশ সলনি হ'ব। গতিকে আহক এনেধৰণৰ কথা বতৰাবোৰক প্ৰশ্ৰয় নিদি আমি ঘৃণা কৰিবলৈ লওঁ। কোনে এইবোৰ কৰে? আমাৰ কেৱল যিকোনো প্ৰকাৰে কামটো হ'লেই হ'ল, এইবোৰ কথা শুনিবলৈহে ভাল। এনেধৰণে ভবা লোকসকলৰ বাবে এই ভিডিঅ'টি নহয়। যদি আপুনিও এই কথাখিনিৰ সৈতে একমত, তেন্তে আহক আমি একেলগে কওঁ, বাজক দবা, বাজক শংখ, বাজক মৃদংখোল, অসম আকৌ উন্নতিৰ পথত, জয় আই অসম বোল, জয় আই অসম বোল। ধন্যবাদ।